হে হোৱাটছআপ এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আহিছোঁ ক'ত আহিছোঁ আপোনালোকে দেখা পাইছে পিছপিনে চিগনেট পাৰ্ক মেঘনা। আজি ইয়াৰ 4th এনিভাৰ্চাৰী আছে, সেইটোৰ কাৰণে ইনভাইট কৰিছে মোক। আৰু প্ৰগ্ৰামটো কেনেধৰণৰ হ'ব, কি হ'ব আৰু কেইটামান শ্বট আপোনালোকক মই দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰিব। বলক। এতিয়া ভিতৰত যাই আছোঁ আৰু ভিতৰত আছে আমাৰ চিমন। চিমন তাতে বহি আছে, অলপ চিমনক লগ ধৰোঁ আমি। তেনেকৈ আহিছোঁ, অহাৰ লগে লগে ফ্ৰী হ'ল গেটটো। এইটো আমাৰ চিমন। হাই, কি খবৰ? ভালে আছোঁ আৰু আশা কৰোঁ তুমিও ভালে আছা। থেংক ইউ ইনভাইট কৰাৰ কাৰণে মোক। মষ্ট ৱেলকাম আৰু প্ৰগ্ৰামটো এনজয় কৰিবা, আশা কৰোঁ ভাল লাগিব। ডান্স কৰিব লাগিব, ডান্স তুমি কৰিবা, মই চাম। সকলোৱে কৰিম একেলগে। অ'কে, ঠিক আছে। ইয় আপোনালোকক দেখাইছোঁ, স্কিপ নকৰিব। বাৰ বাৰ কৈছোঁ, স্কিপ নকৰিব। এতিয়া যাই আছোঁ আমি চিমন ভাইৰ লগত ওপৰত, আৰু চিমন ভাই কিবা বিচাৰি আছে। এইটো চিমন ভাইৰ কাৰ্ড, যোনটো দি আমি 6 ফ্ল'ৰলৈকে যাব পাৰিম। দাদা আজি তো মোক মানে স্পেচিয়েল ফিল কৰাই দিলা তুমি চিমন ভাই। এইপিনে চাব পাৰে এইটো, বাহ, এটা ফ্ল'ৰ চাই যাওক। এইটো কাট কৰি দিম। এটা আমি আজি যাই আছোঁ 6 ফ্ল'ৰত, য'ত বহুত কমে যাব পাৰে। নাযায়, বাহিৰৰ মানুহ যাব নোৱাৰে। বাহিৰৰ মানুহ যাব নোৱাৰে, কিন্তু আজি আমি আজি আমি গেষ্ট, সেইটোৰ কাৰণে গেষ্ট হিচাপত আজি ইয়াতে এণ্ট্ৰি পাইছোঁ। বলক আপোনালোকক অলপ দেখুওৱা ট্ৰাই কৰি আছোঁ মই। সেইটো হ'ল 6 ফ্ল'ৰ, একো নাই বিশেষ, বাছ চোৱাৰ কাৰণে বেষ্ট। ভিউ ইয়াৰ পৰা ভাল আহে। চাওক, ইয়াৰ পৰা ইমান ধুনীয়া লাগিছে। ইয়াতে বেলেগে যাব নোৱাৰে, প্ৰাইভেট লিফ্ট। এইটো আজি চিমনে মোক মানে ছাৰপ্ৰাইজৰ ওপৰত ছাৰপ্ৰাইজ দিছে, কি ক'ম। ইয়াতে অকণমান লাইট কম আছে, ইয়াতে ইলেক্ট্ৰিচিটি সেনেকুৱা নাই, এইটো লাইট নজ্বলে না? অ'কে, ঠিক আছে। এইটো আহিলে মই আপোনালোকক দেখাইছোঁ। আহি পাল আমাৰ লিফ্ট, এইটো স্পেচিয়েল লিফ্ট। আজি আৰু কিমান ছাৰপ্ৰাইজ দিবা তুমি? আৰু আছে কিবা কিবি, ৰাতি ভালকৈ দেখাব। অ'কে আঠটা ফ্ল'ৰ। অ'কে, 8টা ফ্ল'ৰ আছে। আমি আহি পালোঁ একদম বেছমেণ্টত। আমি এইপিনে গৈছিলোঁ আৰু এইপিনে আহিছোঁ। এতিয়া আমি যাইছোঁ পুল চাইড। চিমনে নিজৰ এক্সপিৰিয়েঞ্চ আৰু ষ্টাফবিলাকৰ লগত অকণমান কিবা কথা পাতিব। তো এয়া আহি পালোঁ আমি পুল চাইডত। Fat bass. চ' গাইজ, এটা বঢ়িয়া বস্তু মানে কি, ইয়াতে যদি আপোনালোকে পাৰ্টি কৰিব বিচাৰে বা কাৰোবাৰ বাৰ্থডে পাৰ্টি বা এনিভাৰ্চাৰী বা কিবা পাৰ্টি দিব বিচাৰে, পুল চাইডত বেছি প্ৰাইচ নহয়, প্ৰাইচটো নৰ্মালে হয়। বহুতে বেছি বুলি ভাবে, ময়ো বেছি বুলি ভাবিছিলোঁ, সেইটো কাৰণে ময়ো জানাৰ কাৰণে বস্তুটো ইচ্ছা আছিল। তো এতিয়া চিমনে জাষ্ট শ্বৰ্টত আমাক কৈ দিব যে ইয়াৰ কিমানমান প্ৰাইজৰ ভিতৰত হৈ যায়। চ' আপুনি ইয়াতে যিকোনো ধৰণৰ পাৰ্টি কৰিব পাৰে, বাৰ্থডে পাৰ্টি, এনিভাৰ্চাৰী আদি কৰি গোটেইখিনি কৰিব পাৰে। আৰু মিনিমাম খৰচাটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। লৱেষ্ট এটা কৈ দিওঁ, পাৰ প্লেট আপোনাৰ ধৰক এনেতো আপুনি এলাকাৰ্ট খাব পাৰে। এলাকাৰ্টটো হ'ল আপোনাৰ যিকোনো বস্তু আপুনি অৰ্ডাৰ কৰি কিনে এটা কফিও খাব পাৰে, বা তাৰ পৰা আদি কৰি আপুনি ধৰক ফ্ৰাইড ৰাইচ, চিকেন চিলি এইবোৰ খাব পাৰে। বাট যদি আপুনি বাফেট ছিষ্টেমত যায়, বাফেট ছিষ্টেমত আপোনাৰ লৱেষ্ট প্ৰাইচটো হ'ব 550 ৰুপিজ প্লাছ টেক্স পাৰ প্লেট। সেইটো আপোনাৰ যিমানজন মানুহ হয় তাৰ হিচাপত কৰি ল'লে আপোনাৰ সেই প্ৰাইচটো ওলাই আহিব। এইখিনি আৰু বাকী একো নাই। পুল চাইডটো আমাৰ ফালৰ পৰা ফ্ৰী অফ কষ্টত হৈ যাব। অ'কে, ঠিক আছে, গম পালে আপোনালোকে। যদি কোনোবা কৰিব বিচাৰে, মই চিমনৰ কণ্টেক্ট দি দিম।
আপোনালোকে কল কৰিব বাকী কৰি দিবহি আমাৰ তো বলক এতিয়া আৰু অকণমান ঘূৰোঁ ইয়াতে ঘূৰোঁ মানে কি ইয়াতে ইমান জেগা আছে এদিনত এক্সপ্ল'ৰ কৰা ইম্পচিবল আজি জাষ্ট নৰ্মেলখিনি এক্সপ্ল'ৰ কৰিম আমি যিহেতু গেষ্ট আজিৰ আমি তো বলক এতিয়া আৰু অকণমান এক্সপ্ল'ৰ কৰোঁ এতিয়া আহিলোঁ বাথৰুমত আপোনালোকে ভাবিব যে বাথৰুমো এৰা নাই এইটো এৰা বস্তু নহয় যিহেতু এক্সপ্ল'ৰ কৰিছোঁ পূৰা চাব আপোনালোকে চ' এতিয়া প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আৰু ইয়াতে আহি গৈছে অলমষ্ট অলপ সময় আছে আৰু প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব চাই থাকিব আপোনালোকে স্কিপ নকৰিব আৰু কি প্ৰগ্ৰাম হয় মই আপোনালোকক দেখাই আছোঁ Fat bass. Acid rocker. এতিয়া ইয়াতে বহি আছোঁ টেবুলত আৰু প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আৰু কোন কোন আছে চাই লওক ঠিক আছে আৰু দি আছোঁ আপোনালোকৰ আপডেট থাকিব ভিডিঅ'টো স্কিপ নকৰিব চ' ফাইনেলি আজি ভিডিঅ'টো এইখিনি আছিল আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে আৰু মোৰ ফালৰ পৰা যিখিনি পাইছোঁ মই আপোনালোকক দেখাইছোঁ আৰু কিবা যদি মিষ্টেক হৈছে সেইটো আপোনালোকে কৈ দিব বা কিবা যদি এৰিছোঁ সেইটোও কৈ দিব লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত টাটা বাই বাই আলবিদা এণ্ড দেখা পাইছে পিছপিনে চিগনেট পাৰ্ক মেঘনা